লগত কি ক'ব? আগৰ পৰাও গুৱাহাটীত যদি 100 টকা হয় ইয়াত 200 টকা এনেকৈহে বিক্ৰী কৰি আছিলে আগৰ পৰা। এতিয়া আকৌ পাৰখোৱাত অলৰেডি এটা গেট আছে, আইনত লিখা আছে, আমাৰ কাউন্সিলৰ কোড ভলিউম 1 লিখা আছে যে গেটটো মাত্ৰ এটাহে হ'ব পাৰে। কিন্তু এতিয়া আকৌ এটা গেট দিছে। তেওঁলোকে কৈ আছে, আচলতে ভিতৰেতো কৈছে তেওঁলোকৰ চামচাসকলক মানে ইলিগেল আৰ্নিং দিবলৈ কাৰণে এইটো গেটটো আকৌ খুলিছে। সেইকাৰণে আমি এইটো এটা গেট থকাও বহুত দাম বাঢ়িলে আৰু দুটা ডবল এতিয়া আকৌ দাম বঢ়াই দিলে। তাত গেটত যদি বিজনেছ মানুহে যদি ফিজ দিব লাগে, ফাইন দিব লাগে, তেতিয়াহ'লে ইয়াত দামটো বাঢ়িবই। সেইকাৰণে ইয়াত মানুহবিলাকে এতিয়া আলু খাবলৈ এতিয়া বন্ধ কৰিব লাগিব, এৰিব লাগিব, এনেকুৱা অৱস্থা হৈছে। ডাল খাবলৈ এৰিব লাগিব, মছলা খাবলৈ এৰিব লাগিব, ব্ৰইলাৰ খাবলৈ এৰিব লাগিব, মাছ খাবলৈ এৰিব লাগিব, শাক পাচলি খাবলৈ এৰিব লাগিব, এনেকুৱা অৱস্থা হৈ গ'ল। সেইকাৰণে আমি অপ'জ কৰোঁ। এই গেটটো থাকিলে মাত্ৰ এটা গেট কৰিব লাগে চব কথা। আৰু সেইফালে আমাৰ বিজেপিসকলে সবকা বিকাশ বুলি সবকা সাথ সবকা বিকাশ, কিন্তু এতিয়া এই বিজেপিসকলে আমাৰ দুখীয়া মানুহৰ খাবলৈ লগত আমাৰ দুখীয়া মানুহৰ পাকঘৰত তেওঁলোকে সবকা সাথ নহয়, তেওঁলোকে বেলেগ সাথ, তেওঁলোকে বেলেগকৈ থাকে তেওঁলোকে। সেইকাৰণে আমাৰ দুখীয়াসকলৰ কিমান কষ্ট হৈছে তেওঁলোকে একো গম নাপায় আৰু গম পাবলৈ তেওঁলোকে নিবিচাৰে। তাৰমানে ছাৰ ট্ৰিপল ইঞ্জিন চৰকাৰে ৰাইজক চামুচেৰে দি কিবা এটা আঁচনি দিছে আৰু বেলচা মাৰি পুৰা হয় এনেকুৱা কৰিছে। চামুচেৰে কিবা এটা দিছে আৰু বেলচাৰে আকৌ গোটেইখিনিটো আকৌ উঠাই লৈ গ'ল, এনেকুৱা হৈ গ'ল। সেইকাৰণে আমি সেইটো অপ'জ কৰোঁ আৰু এই বিজেপি থকালৈকে আমি এইটোকে চাফাৰ কৰিব লাগিব। সেইকাৰণে বিজেপিটো সোনকালে আঁতৰাব লাগে। আৰু এটা কথা ছাৰ, হয়, ইয়াত ডিফু বজাৰতো কিবা এটা চেণ্ডিকেট হৈছে বোলে, সেইকাৰণে দাম চাম একেবাৰে সেই গেটৰ ওপৰতো আৰু ইয়াতো বজাৰৰ মাজতো আৰু কিবা এটা চিণ্ডিকেট আছে আৰু তেওঁলোকে কলেক্ট কৰি থাকে, মাচুল উঠাই থাকে বোলে। সেইকাৰণেহে এতিয়া ইয়াত ৰাইজে একেবাৰে বহুত কষ্ট হৈছে বস্তু কিনিবলৈ।